হ্যাঁ ওইসে দর বন্ধ করতে দিচ্ছি হ্যাঁ আমি যেতিয়া বিজেপিৰ পাৰ্টি হেৰি কৰি আছোঁ ৰাতি পহৰা দি আছোঁ জেপি পাৰ্টিৰ ওচৰলৈ আহিলোঁ পহৰা দি আহোঁতে মানুহ এজনে গৰু এটা লৈ আহি আছে তেতিয়া সুধিলোঁ যে গৰুখন তুমি ক'ৰ পৰা ইমান ৰাতি লৈ আহিছে তেতিয়া মানুহজনে ক'লে মই চেঞ্চৰৰ পৰা গৰুটো লৈ আহিছোঁ ক'ত যাবা মই গেৰুৱা চলচলি যাম গেৰুৱা চলচলি নে গেৰুৱা যাম বুলি কৈছে তেতিয়া আমি আটক কৰি ধৰিলোঁ যে নহয় ইমান ৰাতি তুমি ক'ৰ পৰা গৰুটো আনিলে চুৰ কৰি আনিছে তেতিয়া মানুহজন উল্টা পুল্টা লগালে তেতিয়া আমি ধৰি আটক কৰিলোঁ তেতিয়া আমাৰ গাঁৱৰ মানুহ আহিলে কিছুমান মানুহ আহে চিনি পেলাই ই চুৰ বুলি তেতিয়া আমি থানাত জনালোঁ থানাৰ পৰা অফিচাৰে পুলিচ পঠাই দিলে তেতিয়া তাক আমি দি দিলোঁ গৰুটো ই 1 নম্বৰ ডেঞ্জাৰাছ চুৰ এতিয়া আমাৰ প্ৰমাণ হৈ গ'ল আৰু ইয়াত সাক্ষী দিছে আৰু 10-12 ঠাইত চুৰ কৰিছে গৰু ছাগলী কিবা আজবাব পত্ৰ চুৰ কৰে 4-5 দিন আগতে ইয়াতে ছাগলী চুৰি কৰিছিল নেকি 4-5 দিন আগতে ইয়াতো ছাগলী এটা চুৰি কৰিছিলে এইটো ধৰা খালে ইয়াতে ধৰা খাইছে ইয়াতে নহয় অলপ আগত এই দুকাটিত ধৰা খালে